নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল ৰেহানা আহমেদলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে পায়। বলক দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহী এখনত তেল অকণমান দি ল'লোঁ। তাৰ পাছত কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে সেইখিনি ভালদৰে ভাজি থাকিলোঁ। পিঁয়াজখিনি যেতিয়া ভালদৰে ৰঙচুৱা হ'ল তেতিয়া তাত কাটি থোৱা কেঁচা জলকীয়াখিনি দি দিলোঁ। দি পিনে তাত কাটি থোৱা আদা আৰু নহৰু দি দিলোঁ। দি সেইখিনি আকৌ ভালদৰে লাৰি দিলোঁ। এনেকৈ অলপ সময় লাৰি থাকিলোঁ। নহৰু আৰু আদাখিনি ভালদৰে ভজা হ'বৰ বাবে সেইখিনি ভালদৰে ভজা হোৱাৰ পাছত তাত হালধি দিলোঁ, দি জলকীয়া গুড়ি দি দিলোঁ, দি জিৰা গুড়ি দিলোঁ আৰু ধনিয়া গুড়ি অকণমান দি দিলোঁ। দি তাত নিমখ জোখ অনুসৰি দি দিলোঁ। তাৰ পাছত সেইখিনি আকৌ লাৰি দিলোঁ ভালদৰে। অলপ সময় এনেকৈ লাৰি থকাৰ পাছত তাত পানী অকণমান দি দিলোঁ। পানীখিনি দি অলপ টাইম এনেকৈ লাৰি দিলোঁ, দি থাকিব দিলোঁ। তাৰ পাছত তাত কাটি থোৱা মাগুৰ মাছখিনি দি দিলোঁ। মাগুৰ মাছখিনি দি সেইখিনি লাৰি দিলোঁ। এইখিনি এনেকৈ অলপ সময় থকাৰ পাছত তাত সৰহকৈ পানী দি দিলোঁ। দি জুইখিনি আৰু ভালদৰে খৰি লগাই উঠিবলৈ দিলোঁ। তাৰ পাছত সেইখিনি ভালদৰে 10 মিনিটমান উতলিবলৈ দিলোঁ। উতলাৰ পিছত নুমুৱাই দিলোঁ আৰু আমাৰ মাগুৰ মাছৰ জোল ৰেডি হৈ গ'ল।